আজি মই তোমালোকৰ সৈতে এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ আলোচনা কৰিব বিচাৰিছো আৰু একেলগে এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ আখৰেৰে কি ধৰণে লিখা হয় বা কেনেকৈ লিখিব লাগিব সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছো। তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবলৈ চেষ্টা কৰা আৰু মই তোমালোকক শিকাবলৈ বিচাৰিছো বা তোমালোকক মই যি দেখুৱাবলৈ চেষ্টা কৰিছো সেয়া তোমালোকে চাবলৈ বা শিকিবলৈ চেষ্টা কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 0ৰ পৰা 9 লৈকে এই চিহ্নকেইটা অংক বোলে, এই কথাটো তোমালোকে জানা নিশ্চয়। যিহেতু এই অংককেইটাৰ বিষয়ে তোমালোকৰ সৈতে আগৰ এটি ভিডিঅ'ত আলোচনা কৰিছিলোঁ। পুনৰ কৈছোঁ, তোমালোকে মনত ৰাখিবা 0ৰ পৰা 9 লৈকে এই চিহ্নকেইটা অংক বুলি কয়। অৰ্থাৎ অংক 10টা আছে। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। গতিকে এই চিহ্নকেইটাকে অংক বুলি কয়। এই অংককেইটাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সংখ্যা লিখিব পাৰোঁ বা অগণন সংখ্যা আমি লিখিব পাৰোঁ। যেনেকৈ আমি অ আ ক খ খিনি শিকিয়েই আমি বহুতো শব্দ বা বাক্য বা অসংখ্য শব্দ আমি লিখিব পাৰোঁ, বাক্য লিখিব পাৰোঁ, আমি শেষ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ এই অংককেইটাৰ জৰিয়তে আমি বহুতো সংখ্যা লিখিব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা 0ৰ পৰা 9 লৈকে এইকেইটা অংকৰে লিখিব পৰা এটা অংকৰে লিখিব পৰা সংখ্যা। যেনেকৈ 0 এটা সংখ্যা, 1 এটা অংক, 1 যিহেতু এটা অংক, গতিকে এটা সংখ্যাৰে আমি 1 সংখ্যাটো লিখিছোঁ। ঠিক তেনেকৈ 2 এটা অংক, 2 এটা সংখ্যা, 3 এইটো এটা অংক, গতিকে 3 এটা অংকৰে লিখিব পৰা সংখ্যা, 4, 5, 6, 7, 8, 9 এই আটাইবোৰ হৈছে এটা অংকৰে লিখিব পৰা সংখ্যা। তোমালোকে নিশ্চয় গম পাইছে কথাটো। 1 এটা সংখ্যা, 2 এটা সংখ্যা, 3 এটা সংখ্যা, 4 এটা সংখ্যা, 5 এটা সংখ্যা, 6 এটা সংখ্যা, 7 এটা সংখ্যা, 8 এটা সংখ্যা, 9 এটা সংখ্যা। গতিকে এইখিনি হৈছে এটা অংকৰে লিখিব পৰা সংখ্যা। 9ৰ পিছত তোমালোকে জানা 10 হয়। 10টো কেইটা অংক হ'ব? 1 আৰু 0 দুটা অংক, নহয় জানো? এতিয়া আমি আজি আলোচনা কৰিব বিচাৰিছোঁ এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ। তেতিয়াহ'লে এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এইকেইটা অংকৰ, এই 10টা অংকৰ ভিতৰত যদি আমি চাওঁ, এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 0 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9। কিন্তু এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে। যিহেতু আমি গণনা কৰোঁ 1ৰ পৰাহে আমি গণনা কৰোঁ, সেই হিচাপে যদি চাওঁ তেতিয়াহ'লে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 1। এই কথা তোমালোকে মনত ৰাখিবা। এতিয়া মই তোমালোকৰ সৈতে এই অংককেইটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো যিহেতু তোমালোকে জানিলা, এতিয়া এই অংককেইটাৰ লিখিব পৰা সংখ্যাবোৰৰ আখৰে কি ধৰণে লিখিব লাগিব সেয়া তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে কথাখিনি মন দিবা দেই। এতিয়া চোৱা, তোমালোকে এইটো হৈছে 0, এইটো 1, 1ৰ পিছত কি হ'ব? চোৱা 2, এইটো 3 পিছত হ'ব এইটো 4 পিছত 5টো এনেকৈ লিখিব লাগিব আখৰে। 5ৰ পিছত এয়া 6ৰ পিছত 7ৰ পিছত আহিব 8। চোৱা 7ৰ পিছত হ'ব এয়া 8, নহয় জানো? এইটো 8, মূৰ্ধন্য ঠ, 8 এনেকৈ লিখিবা। আৰু এয়া আছে 9। গতিকে এটা অংকৰে লিখিব পৰা সংখ্যাবোৰ আমি আখৰেৰে কি ধৰণে লিখিব লাগিব সেই সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু তোমালোকে এইখিনি ফলি পুথি লৈ তোমালোকেও লিখিবলৈ চেষ্টা কৰিবা দেই।
ধন্যবাদ।